পিছফালে ভিউটো কিমান ধুনীয়া লাগিছে পাচোন, ইমান ধুনীয়া ভিউটো, আকাশখন স্কাই ব্লু কালাৰ লাগিছে। তাৰপিছত মই কি কাম কৰোঁ সেইটো দেখাইছোঁ, আৰু আপোনালোকে যোনে প্ৰথম ভিডিঅ'টো চাই গম পাইছে মই কি কাম কৰোঁ। মই পেইণ্টাৰ কাম কৰোঁ। আৰু এতিয়া চব ইমান ধুনীয়া চব ভিউটো প্ৰথম ভিডিঅ'টো দেখাইছোঁ যে ইমান ধুনীয়া লাগিছে, স্কাই ব্লু একদম আকাশখন ইমান ধুনীয়া লাগিছে ন, এইটো চাউণ্ড কেনেকুৱা ধুনীয়া লাগিছে ন। তো চব এইটো মানে বিল্ডিংটো এইটো এটা নামঘৰ হয়, নামঘৰ অলৰেডি কৰি আছোঁ, ফুটিং কৰি আছোঁ, হেৰি হোৱা নাই, ফাইনেল হোৱা নাই। তো এইফালে চব এইটো কিটচেন ৰুম হয়, তো ধুনীয়া লাগিছে ঘৰটো। তো এইটো কৰিডৰ হয়, এইফালে এটা ৰুমত চবেই নিজৰ এইফালে কিমান ডাঙৰ চাং, চাংখন ইমান ডাঙৰ চাং ওপৰলৈ কৰিব লাগে, তাৰপিছত পলিথিন লগাই দিছে। তো ইয়াত উঠি এতিয়া পেইণ্ট কৰিব লাগিব আমি। ঘৰটো অলমষ্ট বহুত ডাঙৰ হয়। এইটো বাথৰুম বস্তু অলমষ্ট চব আনি ধৰিছে লগাব। মই বাৰু কোনো কাম নকৰোঁ, বাথৰুমটো চাওঁ টাইলছ কিমান ওপৰলৈকে লগাইছে, কিমান ধুনীয়া লাগিছে। ওপৰো আৰু টপটো আছে, কেতিয়াবা ওপৰটো দেখাম বাৰু। এইবোৰ ৰঙৰ বস্তু আনি ধৰি ইয়াতে পৰি থৈ যায় বস্তু আমাৰ। তো এইটো এটা কিটচেন বাথৰুম হয়, বাথৰুমটো এতিয়া বহুত ডাঙৰ ডাঙৰ কিন্তু দেই, এতিয়া বাথৰুম এতিয়া বহুত ডাঙৰ ডাঙৰ। কিচেনটো ডাঙৰ আৰু এটা মানে কি হ'ল, এইটো এটা টাইলছ লগোৱাতে দেখিছানে নামঘৰত, এই টাইলছটো মানে ইয়াত হেৰি হ'ব, কি বুলি কয়, চাকি জ্বলিব মানে ইয়াত নামঘৰ মানে আকৌ নহ'লে কোলা কৰিব যায় ৱালখন। আৰু এই পিছফালে ভিউটো কিমান ধুনীয়া লাগিছে পাচোন, ইমান ধুনীয়া ভিউটো, আকাশখন স্কাই ব্লু কালাৰ লাগিছে। বোলে খেতি মানে ৰুবৰ কাৰণে অলৰেডি হাল বোৱা হৈ গ'ল, কিমান ধুনীয়া লাগিছে। তো গাইজ মানে সেইটোৱে কথা, মই কোনটো কাম কৰি আছোঁ এতিয়া বৰ্তমান দেখাবলৈ আপোনালোকক মই ভিডিঅ'টো নৰ্মেলি কৰি থাকোঁ। তো আপোনালোকে দেখিলে কেনেকুৱা লাগিলে হ'ব ভিডিঅ'টো। তো আজিলৈ প্ৰায় ইমানতে হ'ব, নেক্সট ভিডিঅ'লৈ আহিছোঁ দেই, দাদা।